সুপ্ৰভাত। ইতিহাসত আজিৰ দিনটো আজি 21 মাৰ্চ। আজিৰ দিনটোতে পৃথিৱীত দিন আৰু ৰাতি সমান হয়। আজিৰ দিনটোক বিশ্ব বন দিৱস, বিশ্ব বৰ্ণ বৈষম্য নিবাৰণী দিৱস আৰু বিশ্ব কবিতা দিৱস হিচাপে পালন কৰা হয়। 1685 চনৰ আজিৰ দিনটোতে জাৰ্মান সাহিত্যিক জোহান ছেবাষ্টিয়ান বাকৰ জন্ম হয়। 1836 চনৰ আজিৰ দিনটোতে কলকাতাত ভাৰতৰ প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল কলকাতা পাব্লিক লাইব্ৰেৰী মুকলি কৰা হয়। 1903 চনৰ 30 জানুৱাৰীত এই লাইব্ৰেৰীটোক ইম্পেৰিয়েল লাইব্ৰেৰীৰ লগত চামিল কৰা হয়। 1902 চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক মহীচন্দ্ৰ মিৰিৰ জন্ম হয়। 1905 চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ জন্ম হয়। 1921 চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকাখন গৃহীত হৈছিল। 1978 চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বলিউড অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ জন্ম হয়। 2003 চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক শিৱানীৰ মৃত্যু হয়। 2006 চনৰ আজিৰ দিনটোতে বিশিষ্ট শিশু সাহিত্যিক এণ্ডি খুৰা নামেৰে জনপ্ৰিয় ডাক্তৰ নগেন দত্তৰ মৃত্যু হয়। 2006 চনৰ আজিৰ দিনটোতে বহুলভাৱে প্ৰচলিত এক সামাজিক মাধ্যম টুইটাৰ প্ৰতিষ্ঠিত হয়। ই এক সামাজিক সংযোগ বা ছ'চিয়েল নেটৱৰ্কিং ব্যৱস্থা আৰু মাইক্ৰ'ব্লগিঙৰ এটা জাল স্থান বা ৱেবছাইট, য'ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ 140টা আখৰৰ বাৰ্তা আদান প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে।